Hello guys, welcome to my channel. আজি এটা নতুন ভিডিও লৈ আহিলো। ভিডিওটো হল খুৱা পানী যোগানৰ ব্যৱস্থা কৰিবৰ বাবে আবেদন। সো এতিয়া বহুতো ঠাইত খুৱা পানীৰ ব্যৱস্থাটো হোৱা নাই। যোনটো চৰকাৰে আঁচনি দিছে সেই আঁচনিটো আপোনালোকে লাভ কৰিব পৰা নাই। সো আপোনালোকে কেনেকৈ আবেদন কৰিব, কালৈ আবেদন কৰিব, কেনেকৈ কৰিব। সো আজি ভিডিওটোত আমি এই বিষয়ে জানিম। সো আপোনালোকে প্ৰথমতে এনেকৈ লিখিব আবেদনখন। প্ৰথমতে প্ৰতি উপসংমণ্ডল বিষয়া জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ সংমণ্ডল ক স্থান খ ইয়াতে আপোনালোকৰ সংমণ্ডলটো দি ল'ব আৰু কোন ঠাইৰ পৰা আপোনালোকে কৰি আছে সেই ঠাইটো ইয়াতে লিখি ল'ব। তাৰিখ এতিয়া আপোনালোকে যোনদিনা আবেদন কৰিব সেইদিনা তাৰিখটো ইয়াতে দি ল'ব। সো এতিয়া আমি লিখিম বিষয়টো। বিষয় খোৱা পানী যোগানৰ ব্যৱস্থা কৰিবৰ বাবে আবেদন। এতিয়া এনেকৈ লিখিম মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ অঞ্চলটোত খোৱা পানী অভাৱৰ বাবে ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। চৰকাৰৰ বিশুদ্ধ পানী যোগান আঁচনিয়ে আজি পৰ্যন্ত আমাৰ অঞ্চলটো সামৰি নোলোৱাত ৰাইজে খোৱা পানীৰ বাবে জীয়াতু ভুগিছে। গতিকে দয়ালু মহোদয়ৰ ওচৰত এই আবেদনৰ দ্বাৰা অনুৰোধ জনাওঁ যে আমাৰ অঞ্চলটোত চৰকাৰী পানী যোগান আঁচনিৰ অন্তৰ্ভুক্ত কৰি সোনকালে পানী যোগানৰ ব্যৱস্থা কৰি আমাৰ সমস্যা সমাধান কৰে যেন। এয়ে মহোদয়ৰ ওচৰত মোৰ জনাবলগীয়া সৰল প্ৰাৰ্থনা। ধন্যবাদ। তাৰপিছত আপোনালোকে এনেকৈ লিখি ল'ব তলত ইতি সমূহ অঞ্চলবাসীৰ স্বাক্ষৰ। ইয়াতে আপোনালোকৰ অঞ্চলবাসীৰ আপোনালোকে চাইনটো দি ল'ব। চহীটো ইয়াতে কৰাই ল'ব। মই ইয়াতে 3জন বুলি দিছোঁ। এতিয়া যেইকেইজনে আপোনালোকে কৰে কৰি ল'ব। সো এনেকৈ লিখি আপোনালোকৰ আবেদনখন খোৱা পানীৰ যোগানৰ ব্যৱস্থাৰ বাবে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে যদি চাই থাকিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।